আমি NMMS ব্যৱহাৰ কৰোঁতে বহু ধৰণৰ ইৰ'ৰ আৰু প্ৰব্লেম পাই আহিছোঁ। ইয়াৰে কিছু ইৰ'ৰ তথা তাৰ সমাধানৰ বিষয়ে জানো আহক। প্ৰথমে NMMS এপটো ইউজাৰ ID আৰু পাছৱৰ্ড দি যেতিয়া আমি লগইনত ক্লিক কৰোঁ, যদি ইৰ'ৰটো শ্ব' হয় যে ফাৰ্ষ্ট টাইম লগইন প্লিজ ৱেইট, তেতিয়া আমি বুজিব লাগিব যে আমাৰ ইউজাৰ ID আৰু পাছৱৰ্ডটো ভুল হৈছে। তেতিয়াহ'লে আমি আমাৰ যিটো ইউজাৰ ID আৰু পাছৱৰ্ডৰ মেছেজ আছিলে তাক আমি চাই শুদ্ধভাৱে ভৰাই লৈ পেলাই লগইনত ক্লিক কৰিলে আমি এপটোত সোমাব পাৰিম। ইউজাৰ ID আৰু পাছৱৰ্ড দি পেলাই লগইন কৰিলে আমি মেছেজ পাওঁ যে ইনভেলিড IMEI মেক এড্ৰেছ। তেতিয়া আমি বুজিম হয়তো মোবাইল এপটো আনইনষ্টল কৰি পুনৰ ইনষ্টল কৰা হৈছে বা এপটো আপডেট দিয়াৰ বাবে কোডটো চেঞ্জ হৈছে, অথবা এণ্ড্ৰইড ভাৰ্চন অনুসৰি IMEI বা মেক এড্ৰেছ দিয়া হোৱা নাই। আমি জানো যে এণ্ড্ৰইড ভাৰ্চন 9 লৈকে IMEI নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু এণ্ড্ৰইড ভাৰ্চন 10 বা তাৰ ওপৰৰ হ'লে গেট কোডত গৈ মেক এড্ৰেছ দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু তৃতীয়তে যদি আমি ভুল IMEI বা মেক এড্ৰেছ দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, তেতিয়াহ'লেও এই মেছেজটো দেখাব। এই প্ৰব্লেমটোৰ চলিউশ্যনৰ বাবে আমি PO লগইনত গৈ ডিভাইচ ৰেজিষ্ট্ৰেশ্যনৰ ডিলিটত যাব লাগিব। ডিলিটত গৈ আগৰ ৰেজিষ্ট্ৰেশ্যনটো ডিলিট কৰি পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে আমাৰ মোবাইলটোৱে কাম কৰা আৰম্ভ কৰিব। ইউজাৰ ID আৰু পাছৱৰ্ড দি লগইন কৰাৰ সময়ত যদি আমাৰ মেছেজ আহে যে নট অথৰাইজ ইউজাৰ, তেতিয়া আমি বুজিম যে আমাৰ ডিভাইচ ৰেজিষ্ট্ৰেশ্যনটো কোনোবাই ডিলিট কৰিছে বা কিবা টেকনিকেল কাৰণত ছাৰ্ভাৰৰ পৰা ডাটাটো ডিলিট হৈছে। তেতিয়াহ'লে আমি পুনৰ PO লগইনত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিলে তেতিয়া আমাৰ নতুন ইউজাৰ ID পাছৱৰ্ড মেছেজত আহিব আৰু সেই ইউজাৰ ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আমি মোবাইলটো চলাব পাৰিম। আমি সকলোৱে জানো যে ফিল্ডলৈ যোৱাৰ আগতে ডাউনলোড মাষ্টাৰ ৰোল কৰি মাষ্টাৰ ৰোলবোৰ আমাৰ মোবাইলত আনিব লাগে। আৰু কেতিয়াবা ডাউনলোড মাষ্টাৰ ৰোল কৰোঁতে এটা মেছেজ আহে ফেইল ন' ৰেকৰ্ড ফাউণ্ড। তেতিয়া আমি আমাৰ মোবাইলৰ ছেটিংছত গৈ NMMS এপটোৰ কেছ আৰু টেম্পৰী ডাটাখিনি ডিলিট কৰিব লাগে। আৰু এইখিনি ডিলিট কৰাৰ লগে লগে আমাৰ ডাউনলোড মাষ্টাৰ ৰোলৰ প্ৰব্লেমটো ছল্ভ হ'ব। ইয়াৰ বাবে আমি মোবাইলৰ ছেটিংছত যাব লাগিব আৰু তাৰ পৰা ষ্ট'ৰেজত যাব লাগিব। এপছ বুলি যিটো লিংক থাকে তাত ক্লিক কৰিলে আমাৰ মোবাইলত থকা গোটেই এপখিনি আমি দেখিবলৈ পাম। আৰু ইয়াতে আমি NMMS এপটো বিচাৰিব লাগিব। এই লিষ্টখনত আমাৰ NMMS এপটো MGNREGA হিচাপে থাকিব আৰু তাক আমি অ'পেন কৰিলে দুটা অপশ্যন পাম, ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেছ। এতিয়া ক্লিয়াৰ ডাটাত ক্লিক কৰিলে আমাক সুধিব ক্লিয়াৰ এপ ডাটা। আমি অ'কে কৰিলে মোবাইলৰ পৰা এপটোৰ ৰিলেটেড যিখিনি আমাৰ ডাটা থাকিব সেইখিনি
নাইকিয়া হৈ যাব। এতিয়া আমি পুনৰ এপটো লগ ইন কৰি ডাউনলোড মাষ্টাৰত ক্লিক কৰিলে প্ৰব্লেমটো ছল্ভ হৈ যাব। এই ডিলিট ডাটা অপশ্যনটো এণ্ড্ৰইড ভাৰ্চন অনুসৰি বেলেগ বেলেগ অপশ্যনত গৈ ডিলিট ডাটা কৰিব লাগে। তাৰে কিছু ভাৰ্চনৰ এই লিংকটো ক'ত আছে আমাৰ স্ক্ৰীনত দিয়া লিষ্টখনত চাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এপটো ব্যৱহাৰ কৰোঁতে আমি যদি ইৰৰ মেছেজ পাওঁ যে ইট চিমছ ডেট টাইম ইজ ইনকাৰেক্ট, ছেট ডেট টু অট'মেটিক, তেতিয়া আমি মোবাইলৰ ছেটিংছত গৈ ডেট আৰু টাইমটো কাৰেকশ্যনৰ বাবে এডিশ্যনেল ছেটিংছত যাব লাগিব। তাৰ পৰা ডেট এণ্ড টাইমৰ লিংকত গৈ ডেট এণ্ড টাইম যিটো থাকে লিংক তাতে গৈ ছেট অট'মেটিকেলি কৰিলে এই প্ৰব্লেমটো ছল্ভ হ'ব। যদি এপটোত এটেণ্ডেঞ্চ দি ফটো তোলাৰ সময়ত বা ফটো তুলি ছেভ কৰিবলৈ যাওঁতে ইৰৰ মেছেজ আহে যে ইৰৰ ইন ডাটা ছেভিং, তেতিয়াহ'লে আমি মোবাইলৰ ক্লিয়াৰ ডাটা কৰি পুনৰ ফটো ল'লে ইৰৰটো নহা হ'ব। আৰু এই ক্লিয়াৰ ডাটা কেনেকৈ কৰে সেইটো 4 নম্বৰ প্ৰশ্নত বিশদভাৱে দেখুওৱা হৈছে আৰু আপোনালোকে ভিডিঅ'টোৰ 4 মিনিট 01 ছেকেণ্ডত থকা সলিউশ্যনটো চাব পাৰে। আবেলি বা ইভিনিঙৰ ফটো ল'বলৈ ডাটা এণ্ট্ৰিত গৈ ৱৰ্ক কোড আৰু মাষ্টাৰ ৰুল ছিলেক্ট কৰাৰ পাছত কেতিয়াবা এটা মেছেজ আহে যে ইয়ৰ এটেণ্ডেঞ্চ ৱাজ আপলোডেড অন 10 AM, second attendance photo will be uploaded on 2 PM, that is after 4 hours. তেতিয়া আমি বুজিম যে আমাৰ ৰাতিপুৱাৰ এটেণ্ডেঞ্চ লৈ আপলোড কৰা 4 ঘণ্টা সম্পূৰ্ণ হোৱা নাই। গতিকে আমি এতিয়াই ছেকেণ্ড হাফৰ বা ইভিনিঙৰ ফটোখন ল'ব নোৱাৰোঁ। আমি সদায় মনত ৰখা দৰকাৰ যে মৰ্ণিং এটেণ্ডেঞ্চ আপলোডিং হোৱাৰ 4 ঘণ্টাৰ পিছতহে ইভিনিঙৰ গ্ৰুপ ফটোখন ল'ব পাৰোঁ। মৰ্ণিঙত এটেণ্ডেঞ্চ আৰু ফটো লৈ আপলোডিঙৰ বাবে ৱৰ্ক কোড MR নম্বৰ ছিলেক্ট কৰি আমি যেতিয়া আপলোড বটনত ক্লিক কৰোঁ তেতিয়া দেখোঁ যে আমাৰ এটেণ্ডেঞ্চটো আপলোডিং দেখাই আছে আৰু কিছু সময়ৰ পাছত যদি কেনচেল বটনটো এনাবল হৈ যায় আমি বুজিম যে ডিউ টু ছাৰ্ভাৰ ইছ্যু বা ইণ্টাৰনেট স্পীডৰ বাবে এটেণ্ডেঞ্চখিনি আপলোডিং নহ'ল। সৰহ সময়ত দেখা যায় যে এই ইৰৰ মেছেজ আহিলেও এটেণ্ডেঞ্চখিনি ছাকচেছফুলি আপলোড হৈ যায় আৰু আমি তাক NMMS-ত বিচাৰি পাওঁ। কিন্তু এই MR-খিনিৰ ইভিনিং ফটো ল'বলৈ নাহে যদিও এটেণ্ডেঞ্চখিনি শুদ্ধ হিচাপে MIS-ত পে'মেণ্টৰ বাবে আহি যায়। আৰু কেতিয়াবা এনেকুৱা হয় আমি এটেণ্ডেঞ্চখিনি আপলোড কৰিবলৈ যাওঁতে ইৰৰ মেছেজটো এনেকৈ আহে ভেলু ছাম অফ টাইপ জাভা লেং ষ্ট্ৰিং কেনট বি কনভাৰ্টেড টু JSON এৰে। তেতিয়া আমি বুজিম যে আমাৰ এটেণ্ডেঞ্চটো অলৰেডি ছাৰ্ভাৰত আপলোড হৈ গৈছে।
আমি আকৌ আপলোড কৰিব নালাগে। আমাৰ আৰু এটা কুৱেশ্যন আহে যে ছেকেণ্ড ফটোগ্ৰাফ মানে ইভিনিঙত আমি যিখিনি ফটোগ্ৰাফ ল'ব লাগে, গ্ৰুপ ফটোগ্ৰাফ ল'ব লাগে, সেইটো লোৱাটো বাধ্যতামূলক নেকি? ইয়াৰ উত্তৰ এইটোৱে হ'ল যে ৰাতিপুৱাৰ এটেণ্ডেঞ্চ আপলোড কৰোঁতে যদি ইৰ'ৰ আহে, ইৰ'ৰ আহিলে ছেকেণ্ড হাফত ফটোগ্ৰাফ ল'বৰ কাৰণে আমাৰ অপশ্যনটো এনাবল নহয়। তেনে ক্ষেত্ৰত আমি ছেকেণ্ড ফটোগ্ৰাফ নতোলাকৈ আমাৰ এটেণ্ডেঞ্চখিনি একচেপ্ট হ'ব। মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ মতে মৰ্ণিং আৰু ইভিনিং দুইটা সময়তে ফটোগ্ৰাফ লোৱাটো বাধ্যতামূলক। যদি কিবা এপৰ কাৰণে ছেকেণ্ড ফটোগ্ৰাফ নাহিলে সেইটো তেওঁলোকে ৰাতিপুৱাৰ এটেণ্ডেঞ্চটোকে একচেপ্ট কৰিব। ৰাতিপুৱা আৰু আবেলিৰ এটেণ্ডেঞ্চ লোৱাৰ সময় হ'ল ৰাতিপুৱা আমি 6 বজাৰ পৰা 11 বজাৰ ভিতৰত এটেণ্ডেঞ্চ ল'ব লাগে আৰু দুপৰীয়া 12 বজাৰ আগত সেইটো আপলোড কৰিব লাগে। আৰু আবেলিৰ এটেণ্ডেঞ্চ আমি ৰাতিপুৱাৰ এটেণ্ডেঞ্চ আপলোড কৰাৰ 4 ঘণ্টাৰ পিছত ল'ব পাৰোঁ আৰু সেইটো আপলোডিং সন্ধিয়া 6 বজাৰ আগত আপলোড কৰিব লাগিব। আমি NMMS এপটো ব্যৱহাৰ কৰি এটেণ্ডেঞ্চ দি পেলাই গ্ৰুপ ফটো উঠাই ছেভ কৰাৰ পিছত কিন্তু আপলোডিং কৰাৰ আগতে আমি গম পাওঁ যে আমাৰ এটেণ্ডেঞ্চ দিওঁতে ভুল থাকি গ'ল। তেনে ক্ষেত্ৰত আমি পুনৰ ডাউনলোড মাষ্টাৰ কৰিলে আগৰ এটেণ্ডেঞ্চখিনি ডিলিট হ'ব আৰু আমি ফ্ৰেছকৈ এটেণ্ডেঞ্চ দিব পাৰিম। কেতিয়াবা আমাৰ ফিল্ড লেভেলত এটেণ্ডেঞ্চ লওঁতে 6 দিনৰ ঠাইত 2 দিনৰহে এটেণ্ডেঞ্চ আপলোড হ'ল ডিউ টু টেকনিকেল ইৰ'ৰ বা ছাৰ্ভাৰ ইৰ'ৰ। তেতিয়া আমি PO লগ ইন কৰি পেলাই এই এটেণ্ডেঞ্চখিনি শুদ্ধ কৰিব পাৰোঁ। তাৰ বাবে PO লেভেলত থকা D6.4ৰ মাষ্টাৰ ৰুল ইন পাৰ্টছ তাৰ আণ্ডাৰত থকা মাষ্টাৰ ৰুল এটেণ্ডেঞ্চ অনলিৰ কাষত যিটো এডিট বটম থাকে তাত আমি ক্লিক কৰিব লাগিব। তাৰ পৰা ৱৰ্ক কোড আৰু MR চিলেক্ট কৰাৰ পাছত সেই MRত থকা এটেণ্ডেঞ্চখিনি দেখা পাম আৰু এই এটেণ্ডেঞ্চখিনিৰ নামৰ ৰাইট চাইডে যিটো একেবাৰে ৰাইট চাইডে যিটো কলম আছে তাতে টোটেল এটেণ্ডেঞ্চটো আমি দেখা পাইছোঁ। কাৰোবাৰ 2 দিন দেখাইছে, কাৰোবাৰ 3 দিন দেখাইছে, এনেকৈ আমি চাব পাৰোঁ। আৰু এতিয়া এই জব কাৰ্ড হোল্ডাৰখিনিৰ যদি কোনো দিনৰ এটেণ্ডেঞ্চ শুদ্ধ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি জব কাৰ্ড হোল্ডাৰৰ নামৰ লেফ্ট ছাইডে থকা এডিট বটমটো ক্লিক কৰি যিকেইদিনৰ আমাৰ মোবাইল এপ দি ডাটাটো আপলোড নহ'ল সেইকেইদিনৰ এটেণ্ডেঞ্চ দিব পৰা যায়। ইয়াৰ উপৰিও কেতিয়াবা আমাৰ এনেকুৱা হয় 6 দিনীয়া MRখনৰ এদিনো এটেণ্ডেঞ্চ দিব নোৱাৰিলোঁ ডিউ টু টেকনিকেল ৰিজন বা আপলোড কৰিব নোৱাৰিলোঁ। হয়তো মোবাইল এপটোৱে কাম নকৰিলে বা আমাৰ NREGA ছাইটটো ডাউন আছিলে, আমি 6 দিনৰ এদিনো আমি এটেণ্ডেঞ্চ আপলোড কৰিব নোৱাৰিলোঁ। তেতিয়াহ'লে আমি কাম কৰি থকা বা কাম যেতিয়া চলি আছিলে সেই সময়ৰ নোট কেম ফটোসহ DPCলৈ এপ্লিকেশ্যন কৰিলে DPC লেভেলৰ পৰা ইয়াক মেনুৱেল ফিল আপ কৰিবৰ কাৰণে এলাউ দিব পৰা যায় আৰু DPC লেভেলৰ পৰা মেনুৱেল ফিল আপৰ এলাউ কৰিলে নৰ্মেল MR যেনেকৈ আমি ফিল আপ কৰোঁ
এই এমাৰবোৰো নৰ্মেল ফিল আপ কৰিবৰ কাৰণে আহি যাব আৰু আমি ইয়াক নৰ্মেল ফিল আপ কৰি পে'মেণ্ট দিব পাৰোঁ। NMMS এপটো ব্যৱহাৰ কৰোঁতে লোকেশ্যন ইৰ'ৰ আহিলে তেতিয়া আমি মোবাইলৰ GPS বা লোকেশ্যনটো এবাৰ অফ কৰি পুনৰ অন কৰিলে এই প্ৰব্লেমটোৰ সমাধান হ'ব। এপটো ৰিইনষ্টল বা ফাৰ্ষ্ট টাইম ইনষ্টলেশ্যনৰ সময়ত ডাটা ষ্টেটাছত যদি দেখায় যে অপছ এন ইৰ'ৰ অকাৰ্ড প্লিজ ৰিটাই, তেতিয়াহ'লে আমি এপটোৰ টেম্পৰী ডাটা ডিলিট কৰিব লাগিব। টেম্পৰী ডাটাখিনি ডিলিট কৰি পুনৰ লগ ইন কৰিলে এপটোৱে ঠিকমতে কাম কৰিব। টেম্পৰী ডাটা ডিলিশ্যন বা ক্লিয়াৰ ডাটা কেনেকৈ কৰিব পাৰি তাৰ বাবে এই ভিডিঅ'ৰ 4 মিনিট 1 ছেকেণ্ডত থকা সলিউশ্যনটো চাব পাৰে। এইখিনিয়েই হ'ল এতিয়ালৈকে ফিল্ড লেভেলৰ পৰা হোৱা প্ৰব্লেমৰ সমাধানৰ চমু আভাস। ধন্যবাদ।